हेलो एवरीवन की खबर सकलोरे भाले आছেনে মই এই জাস্ট উঠিছোহে আসলে আজি বহুত দেৰি হ'ল উঠা 10:15 হৈছে এতিয়া মানে মই 10টাত উঠিলো আৰু মুখ চুখ ধুই এতিয়া এই চাহ একাপ লৈ আহিছো মানে আজি মই সাধাৰণতে ইমান দেৰিকে নুঠো মানে আজি ইমান বৰষুণ দিছে নহয় ইমানেই বেছি বৰষুণ দিছে হেতুৰ কাৰণে মানে গমে নাপালো কেটা বাজিলে আৰু একদম কালিটি দেৰিকৈ হোৱা হৈছে আজি এটো ফাৰ্স্ট ভিডিও নতুন ঘৰৰ পৰা আৰু আজি হৈছে আপোনাৰ 31st আগষ্ট আৰু এটা বস্তু দেখাও মই বেলকনিখন খুলি পেলাই দেখাও মই খোলা নাই এতিয়া লৈকে এনেকুৱা বৰষুণ চাওক না কেনেকুৱা বৰষুণ দিছে মানে এনে ঠিকে থাকে যেতিয়া বৰষুণ দিয়ে তেতিয়া বেলকনিখনলৈ পানী আহে মানে এনেকৈ সেইকাৰণে মই হেৰি কৰা নাই বেলকনিখন খোলা নাই আৰু ইমান আন্ধাৰত কিন্তু বেডৰুম কেনেকৈ গম পাম বাৰু ইমান সময় হৈ গ'ল বুলি গম পোৱা নাই মোৰ মানে আহি সেইটো বস্তুৱে বিৰাট ভাল লাগে মই এইখিনিতে ৰখোঁ আৰু পূৰা মানে দেখিছেনে মই অকণমান খাই দিছোঁ আৰু দেখিছোঁ সেউজীয়া হৈ আছে পূৰা একদম পূৰা সেউজীয়া মানে আৰু আপোনাৰ সেইফালে ৰাস্তাটোৱে আছে সেইকাৰণে মানে ভাল লাগে ইয়াতে থাকি পেলাই আগতেও ভাল লাগিছিলে থাকি কিন্তু আগতে কি হয় একদম মানে গৰম হয় আৰু ইয়াৰে ৰুমবিলাকত ভেণ্টিলেটৰ নাথাকে সেইকাৰণে মানে কি হয় এটা সময়লৈকে সাফোকেশ্যন হৈ যায় যদি কেনেবাকৈ আপোনালোকৰ হেৰি হয় ন খিৰিকীখন যদি মানে মাৰি থোৱা যায় আৰু যদি কেনেবাকৈ খিৰিকীখনত জালনা নাথাকে পূৰা সাফোকেশ্যন আহি যায় আৰু অকণমান ফ্ৰেছ এয়াৰ আহিলে ভাল লাগে ন এতিয়া মানে সেই বস্তুটো ভাল লাগে কিন্তু বহুত ওপৰত মানে কি আৰু আমাতকৈ ওপৰত নাই তিনিটাই হয় মই যেনেকৈ কৈছোঁ যেন একদম 15 মহলাত আছোঁ নহয় মানে 3 মহলাই হয় কিন্তু আমাৰ ওপৰত নাই কাৰণে অলপ গৰম হ'ব বুলি কৈছে বাট এতিয়ালৈকে আমি অহাৰ পৰা সেনেকৈ ইমান গৰম পোৱা নাই বৰষুণেই দি আছে আজি সেনেকৈ নাই কিন্তু তথাপিও মই বোলো নতুন ঘৰটোৰ পৰা ভিডিঅ' এটা আৰম্ভ কৰোঁ বুলি কৈ পেলাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এয়া মোৰ হৈছে লাল চাহ ৰাতিপুৱা শুই উঠিয়ে খাই লওঁ খাই পেলাই কাম বনবিলাক কৰোঁ ঘৰ চৰ মোচা সাৰাবিলাক কৰি লওঁ আজি বহুত দেৰি হ'বগৈ মোৰ আৰু এখেত শুই আছে এখেতৰ ছেকেণ্ড শ্বিফ্ট আছে লাহে ধীৰে কৰি থাকোঁ তেতিয়াহ'লে আপোনালোককো দেখাই থাকিম মই চাহ খালোঁ মানে আধাতে হৈ আছে গৰম হৈ আছে কিন্তু এতিয়া বাজিছে আপোনাৰ 10:30 মই যদি ৰখি থাকোঁ বহুত দেৰি হৈ যাব সেইকাৰণে ভাবিছোঁ সেইটো মানে বন্ধ হৈ আছে 10টা নহয় ঘড়ী বন্ধ হৈছে মই লগাই থৈ দিছোঁ কি বুলি কয় আপোনাৰ হেৰিটো লগাবলৈকে মই টাইমেই পোৱা নাই বেটেৰীটো লগাব টাইমেই পোৱা নাই মই এটা কাম কৰোঁ মানে মই অলপ দেৰিকৈহে গা ধুম বনাই মেলি গা ধুম কাৰণ মোৰ বহুত দেৰি হৈ যাব যদি মানে গা ধুবলৈও যাওঁ নহয় সেইকাৰণে মই কি কৰিছোঁ এতিয়া 10:30 হ'লতো মেছেজ এটা আহিলে একো নাইও বনাবৰ কাৰণে মানে বনাবলৈ আছে ভাবিছোঁ কৰিবচোন দে মই পাহৰিয়ে গ'লোঁ ডিম আছে ডিমকে বনাওঁ কাৰণ কি হ'ল কথাটো ওলাই যোৱাৰ কথা আছিলে এখেতৰ আজি মানে অকণমান সোনকালে উঠি কাম কেইটামান কৰাৰ কথা আছিলে আমাৰ আপোনাৰ এতিয়ালৈকে বৰ্তমান যদি ৱাইফাইটো নাই ৱাইফাইটো নাথাকিলেতো বহুত দিগদাৰ হয় কাৰণ কি হৈছে মোৰ জিঅ' যিটো হেৰি হয় কি কয় নেটৱৰ্ক হয় জিঅ' নেটৱৰ্কটো বহুত কম পায় আৰু এয়াৰটেলটো মানে কি বহুত সোনকালে শেষ হৈছিল মোৰ কিবা এনেকুৱা লাগে এয়াৰটেলটো বহুত সোনকালে শেষ কৰি দিয়ে নেকি ইউজ কৰিলে আৰু এয়াৰটেলৰ চিমখন প্ৰায় এখেতে লৈ থাকে মোৰ এয়াৰটেলৰ চিমখন কিন্তু মোৰ মানে কিবা মই এতিয়া সেই চিমখন বৰ বেছিকৈ মই ইউজ নকৰোঁৱেই মানে এয়াৰটেলৰ চিমখন তেখেতে লৈ থাকে কিন্তু এইকেইদিন এইটো ঘৰত মানে জিঅ' নেটৱৰ্ক ঘপককৈ নাপায় সেইটো কাৰণে কি কৰিছে সেইখন মোৰ লগত মই থৈছোঁ বাট তাতে মানে হেৰি নাই কি কয় আপোনাৰ কি বুলি কয় বহুত সোনকালে গুচি যায় মানে ইণ্টাৰনেটটো বৰ দিগদাৰ পাওঁ মই সেইকাৰণে মোৰ কামবিলাকো নহয় আৰু আগৰ যিটো মই ভিডিঅ' দিলোঁ সেইটো সেই 16 আগষ্টৰে ভিডিঅ' আছিলে তেতিয়াই আপোনাৰ কেতিয়া মই দিছোঁ মই যোৱাকালি দিছোঁ তো যোৱাকালি দিওঁতে মোৰ গোটেই বস্তুখিনি শেষেই হৈ গৈছে সেইটো কাৰণে মই এতিয়া আলু আৰু কণী এয়া মই লৈ লৈছোঁ কণী আৰু এয়া আলু
সেয়া মই বইল কৰোঁ। তাৰপৰা লাহে লাহে মই কি কৰোঁ, এইফালে ঘৰটো সাৰোঁ আৰু ঘৰটো মুচোঁ। নহ'লে মানে কি হ'ব, মোৰ দেৰি হৈ যাব মই যদি নকৰোঁ নহয়। তথাপিও মানে মই ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি আপোনালোকক দেখাই যাওঁ। আজি মানে এনেকুৱা হ'ল, মই দিনটোত কি কি কৰোঁ কি কি নকৰোঁ সেয়াই দেখুৱালোঁ আৰু। মই গা চা ধুলোঁ। গা চা ধুই এতিয়া মানে কি হ'ল, বনাই ধুম বুলি ভাবিছিলোঁ যদিও মানে দেৰি হৈ যাব যে, সেইকাৰণে ধুই ল'লোঁ। এইফালে কাপোৰ ধুবলৈ দিছোঁ আৰু এফালে উঠিলে এইফালে মই বনাই লওঁ খানাখিনি বনোৱা নেদেখাওঁ আৰু। মই জাষ্ট আপোনাৰ হেৰি কৰিম, কি কয়, কণী তৰকাৰী কৰিম আৰু আপোনাৰ জিৰা ৰাইচ অলপ বনাওঁ। আমাৰ মানে একো নাই আজি খাবলৈ নথকাৰ কাৰণে সেয়াকে বনাওঁ। যাবলৈও হোৱা নাই, যাবলৈ মানে কি বৰষুণ দি দিলে যে, দেখুৱাই আছিলোঁ যে বৰষুণ দিলে, সেইকাৰণে নহ'বগৈ। মই কৰি লওঁ তেতিয়াহ'লে, আপোনালোকক দেখুৱাই আছোঁ বাকী আৰু কি কি কৰোঁ। মই যে খানা যে বনাব লৈছোঁ সেইটো কথা দেখুৱাইছোঁ আৰু। এয়া খানা বনাই লওঁ। আৰু এটা কথা, আমাৰ ইয়াতে লাইন গেছ পালোঁ, গম পায়নে? আমাৰ যেনেকৈ নাজিৰা নাইবা আৰু ক'ত আছে মই নাজানো দেই, কিন্তু আমাৰ নাজিৰাত আমাৰ সৰুৰে পৰা লাইন গেছে আছিলে। সেইটো কাৰণে ভাল হ'ল, নহ'লে কেতিয়াবা চিলিণ্ডাৰটোৰ পিছে ইয়াত ইমান অসুবিধা নহয়। তথাপিও কেতিয়াবা অলপ ঘপককৈ শেষ হৈ গ'লে ৰাতি বেলি দিগদাৰ হৈ যায় যে, সেইটো টেনশ্যনটো কমিলে। আৰু কিটচেন পূৰা ভালকৈ মই ঠিক কৰাই নাই, কাৰণ এই ৰেকখন ৱালত লগাবলৈ আছে। আৰু ইয়াতে পানীটো এনেকৈ চিপ হয়, দেখিছেনে? পানীটো মানে কি হয়, খুব পুৰণা বিল্ডিং যে, এনেকুৱা পানী হেৰি হয়। বাকী মই তেতিয়াহ'লে বনাই লওঁ। মোৰ খানা বনাই হৈ গ'ল, ইয়াতে মই থৈ দিছোঁ। আৰু এখেত ওলাই গৈছিলে, সেইকাৰণে বজাৰ চজাৰবিলাক আনিলে অলপ চলপ, সেইখিনি ঠিকমতে থৈ লওঁ। আৰু এতিয়াতো যাবই অফিচতে যোৱাৰ পিছতে মই চাগে অকণমান ৰেষ্ট কৰিম আৰু তেতিয়া মই ভিডিঅ'টো কৰিব চেষ্টা কৰিম, অকণমান কিবা কিবি দেখাব চেষ্টা কৰিম। আৰু এতিয়া যিখিনি পাচলি আনিছে অলপ ঠাণ্ডিত লগাওঁ, কাৰণ আমাৰ একেবাৰে পাচলি নাছিলে, সেইখিনিকে ঠাণ্ডিত লগাওঁ। আমাৰ ইয়াতে ফুলকবি 12 মাহেই পায়, তাতেতো ঠাণ্ডা দিনতহে পায়, হয় নাই বাৰু? এয়া ফুলকবি, এয়া দেখিছেনে? বিলাহী, আলু আৰু পিঁয়াজ, সেইকেইটা বস্তুৱে খোৱা যায়, সেইকেইটাকে লৈ অহা হ'ল। আৰু বাকী একো নাই। এতিয়া আমি খাম তেতিয়াহ'লে। যাবলৈও হৈছে, সেইটো কাৰণে আমি খাম। আৰু এতিয়া ভিডিঅ'টো ইমানতে ৰাখিছোঁ, আকৌ পিছতকৈ লগ পাম আবেলি সময়। মই উঠিলোঁ মানে মই শোৱা নাছিলোঁ, আকৌ আহিলোঁ আপোনালোকক লগ কৰিবৰ কাৰণে। আৰু এতিয়া বাজিছে 5টা। মই তললৈ যাওঁ মানে মোৰ ওচৰৰে চিনাকি ভাবি আছে, মানে এওঁৰ লগতে একেলগে কাম কৰে দাদাই। তো মই মানে বৌৰ ওচৰলৈ যাওঁ। তো মানে এনেই আৰু চাহ খাওঁগৈ, দুইজনীয়ে মিলি পেলাই। তাই তাতে যাওঁ, চাহ খাওঁ। এয়া চিংৰা লৈ লৈছোঁ। তাৰপিছতে যাওঁ আৰু মানে মই কৈছোঁ দেখাওঁ বুলি নহয় দেই, আপোনালোকক দেখাওঁ বুলি নহয়, মই যিহেতু যাব লৈছোঁ কাৰণে এনেই ব্লগটো বনাই দিছোঁ আৰু। তাৰপিছতে আৰু এনেই কালি গ'লোঁ, কালি চাহ খালোঁ। তাৰপৰা কালি একো নিয়া নহ'লে, সেনেকৈ হঠাতে যাব লগা হ'ল কাৰণে আজি মানে ভাবিছোঁ চিংৰা লৈ যাওঁ, খাওঁ চিংৰা। সেয়াই দেখাই আছোঁ আপোনালোকৰ। দৰ্জাখন মাৰি লওঁ, মানে এখন হাতেদি দৰ্জাখন মাৰিব নোৱাৰিম যে দেই। আহিছোঁ, চিৰিকেইটা বগাই আহিছোঁ যে, বগাই অহা নাই, নামি আহিছোঁ যে, মই এইকাৰণে নাই দেখুওৱা। মানে একদম আমাৰ তলতে, সেইটো আমাৰ তলতে পালোহি আহি পেলাই। হেল্ল', মই আহি গ'লোঁ এতিয়া। मैंने बोला था ना तेरे को कि मेरा चैनल है बोल के। हाँ, तो फिर हाय बोलो एक बार। এজনী আছে ডাঙৰজনী, এয়া টিকা অকণমানি এটা আছে, আৰু ভাবি কথা পাতি আছে। পুৰা বিজি হৈ আছে একেবাৰে চাই থাকোঁতে। नहीं मुझे वो चॉकलेट ज़्यादा पसंद नहीं है। चॉकलेट है ना, वो मीठा है ना, मुझे इतना पसंद नहीं है। আহি পেলাই বহি আছোঁ, ভাবি পেলাই চাহ বনাই আছে। মই মানে এতিয়াও সেয়া দেখিছে কাৰ্টুনতে বহি আছোঁ, চাই আছোঁ। মই চাহ খোৱাৰ ভিডিঅ' কিন্তু নেদেখাওঁ দেই, কাৰণ কি হৈছে চব কমফৰ্টেবল নহয় ন, ময়ো ইমান কমফৰ্টেবল নহয় বাহিৰত এনেকৈ ভিডিঅ' কৰা। মই যে আহিছোঁ সেইটোকে দেখাইছোঁ আৰু সেয়াই। এতিয়া আৰু তাতছে বেছি একো নেদেখাওঁ। हंसे ये इनका नाम सिन्नू है और ये क्लास 3 में पढ़ते हैं, है ना? हाँ।
ओमकार में पढ़ते हैं মানে ইয়াতে ওচৰতে ओमकार इंटरनेशनल ইয়াতে ওচৰতে আছে আমাৰ একেবাৰে ওচৰতে আৰু এইটোতো আপোনাৰ এবছৰে 2 साल हुआ है ना 3 साल पता नहीं 2 साल 3 साल अभी होने को है मतलब 3 बছৰ হ'ব লগিয়া হৈ আছে एकदम पूरा बिजी हो है तमिल हो नहीं मैं तमिल नहीं हूँ असमीज तुमको मैं सिखाऊंगी ना असमीज असमीज है वो यहाँ पे नहीं वो आसाम है वहाँ पे नॉर्थ ईस्ट पे है इंडिया का मैप लाओ मैं दिखा दूंगी असम कहाँ पे है ठीक है इंडिया का मैप मम्मी होगा होगा बाद में अभी नहीं बात करेगा बाद में ঠিক আছে এতিয়ালে আহিছো মই ঘৰত গৈ ভিডিঅ'টো শেষ কৰিম বাই বাই এতিয়ালে আমি তললৈ আহিছো আৰু এতিয়া এইবিলাক পোৱালিবিলাকে খেলি আছে ডাঙৰ মানুহো খেলি আছে তাকে চাই চাই বহি আছো আৰু এইটোৱে কেম্পাছটো এইটো মানে কেম্পাছৰ এটা হেৰি হয় গোটেই কেম্পাছটো দেখুৱা নাই মই বাহিৰত বহি আছো চলো চলো हम वीडियो कर रहे देख सबै পোৱালিবিলাকে খেলি আছে এয়া এয়া খেলি আছে আৰু মই বহি আছো এইখিনিতে বহুত মহ ওলাই আছে সব চলানা है क्या মই সাইকেল চলাও বাই বাই এতিয়া आ रहा है चलो क्या फेसबुक पे डालेगी क्या মই আহি পালো আজি যে ইমান ভাল লাগিলে নহয় আজি আপোনাৰ কমসে কম মই লাষ্ট ক্লাস 10তে নহয় 10ত নহয় বাৰু সৰি মই মানে কলেজত থাকোতে লাষ্ট মানে সাইকেল চলোৱা আৰু সাইকেলো চলাইছো যিহে মানে তলৰ পোৱালি এটা ক্লাস 4ত নে 4ত নে 5ত পঢ়ে পোৱালি বা সাইকেল খুজি মেলি একেবাৰে মানে ভাবিয়ে লৈ আহিছে হা মই কলো আৰু নেহি মই কৈছো যে মই মানে এখন সাইকেলে কিনিম এতিয়া ইমান ডাঙৰ ৰাউন্ড মানে কেম্পাছটো হয় তাতে চলাম তো ভাবি নে क्या ভাবি তাৰপা কি কৰিছে ভাবি একদম ধুনিয়াকে লৈ আহিছে আৰু তাৰপা চলো চলো চলাতে বোলে তাৰপা মই চলাইছো ধুমধামটা ভিডিও কৰিলা গো দে মই ভিডিওটো দিছো আৰু ইয়াতে আৰু ইমান ভাল লাগিলে গৈ পেলাই নহয় মোৰ মানে এতিয়া মই এনেকুৱা লাগিছে এতিয়া চাগে মই অকমান চাগে খিনাম চাগে মানে আয়ো এদিন সাইকেল চলাই মই খিনা লৈ দে একদম কথা শুনকচোন মোৰ মানে মই ভাবিছো আৰু এদিন এনেকে যদি অকমান খেলা হয় আৰু তাৰপিছতে আমি সাইকেল চলালো তাৰপা বেডমিন্টন খেলিলো তাৰপিছতে তেওঁলোক আহিলে মোৰ ইয়ালে অকমান টাইম এনে আৰু আহিলে বোলে পালিনি খেলিলে তাৰপা পালিটো খেলিলে দুইটা খেলিলে কথা পাতিলো তাৰপিছতে এই অলপতে গৈছে এতিয়া মই কি বনাও একো ভাবিয়ে পোৱা নাই কিবা এটা বনাম আৰু টাইম আছে এতিয়া 8টা বাজিবহে 8টা বজাই নাই তাৰপিছতে হেয়াই আৰু একো নাই এখেতটো এতিয়া নাহে 11টা বজাতহে পাবহি মানে 11টা 15 মিনিট পাবহি আজিলে তেতিয়াহলে মই ভিডিওটো সামৰণি মাৰিছো আৰু আপোনালোকে যদি ভিডিওটো ভাল পায় তেতিয়াহলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলে আহিছো বাই বাই